নমস্কাৰ, মই পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বিয়া এখন আছে আজি। বিয়াখন আছে বোকাখাটত। আমাৰ পেহী ল'ৰা হয় আৰু এতিয়া আমাৰ খুৰীহঁতো যাব, লগতে আমিও যাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। এইয়া আমাৰ সোঁফালে খুৰী বহিছে, মাজত পূজা আৰু মই, আগফালে দদাইদেউ আৰু ড্ৰাইভাৰজন আৰু এখন গাড়ী গৈছে। ইফালে চাওকচোন, সেউজীয়া গছ-গছনি বাগানৰ পৰিৱেশ, দৃশ্যটো কিমান সুন্দৰ লাগিছে। বিয়া ঘৰলৈ যোৱা ইখন গাড়ীও আমাৰ আগবাঢ়িলে গৈ আছে। শেষত আমি বিয়া ঘৰ পাওঁ হলোহি। এতিয়া ফাইনেলি পাই গ'লোহি পেহী ঘৰৰ বিয়া। আৰু এইফালে পেণ্ডেলটো দেখিছে নিশ্চয়, কিমান ডাঙৰকৈ পেণ্ডেল দিছে আৰু কি সুন্দৰভাৱে সজাইছে। গেটখন চাওকচোন, এখনেই নহয়, এইফালেও সজাইছে ছেকেণ্ড গেট। আৰু এইয়া আমাৰ চুমী আৰু পূজা আগবাঢ়ি গৈ আছে বিয়ালৈ বুলি। এইয়া এইফালে আমাৰ এজন দৰা হয় দেই, তামোল চব দি ফুৰিছে ৰভাতলিত। এইফালে কইনা এগৰাকী, এইফালে এজন দৰাৰ দেউতাক মোৰ পেহা হয় আৰু ইয়াৰ লগত অহা দদাইদেউজন। আৰু এইফালে নিমন্ত্ৰণ অতিথিসকল বহি আছে বিয়া ঘৰত। আৰু এয়া খুৰী পেহী সকলোখিনি বহি আছে। সেইফালে দৰা ছোৱালী বহা আসনখন সুন্দৰভাৱে সজাই থৈছে, ভাল লাগিছে। বিয়া ঘৰলৈ অহা অতিথিসকলে দৰা কইনাৰ লগত একপি ফটো লৈছে, সকলোকে ফটো উঠাইছে। অৱশ্যে আমিও উঠিলোঁ দৰা কইনাৰ লগত, আমাৰো মন যায়। আমি এতিয়া ৰিচিপশ্যনলৈ আগবাঢ়িছোঁ। আমাৰ পূজা, খুৰীয়েক, আইমণি আৰু খুৰীহঁতো সিফালে বহিছে। এয়া আইমণি আগতেই তাই খানা খাবলৈ আছে। আৰু এয়া মই, পূজা আৰু খুৰীয়েক, আৰু এইফালে দদাইদেউজন আৰু এজন দদাইদেউজন। আমি এতিয়া খোৱাতহে ব্যস্ত হৈছোঁ আৰু। এইফালে এগৰাকী হ'ল দৰাৰ মাক। দৰাৰ মাকে চব তামোল দিছে, অতিথিসকলক বহুৱাইছে বিয়া ঘৰলৈ অহা। এইফালে এজন দৰাৰ ককায়েকে অতিথিসকলৰ লগত কথা পাতিছে। বিয়া ঘৰ পদূলিলে বুলি এপাক ওলাই আহিলোঁ আৰু এতিয়া মই ভিতৰলৈ সোমাই গৈছোঁ। এয়া ডাঙৰ পেহী ছোৱালী হয়। ইফালে আমাৰ পেহী ঘৰৰ ভকত হয় এজন, মই নামটো নাজানো। এগৰাকী আমাৰ মাজু পেহী বোৱাৰীয়েক হয়। তেওঁ বহুত সুন্দৰ গীত গায়। আজি গীত গাবলৈ আগবাঢ়ি আহিছে। এয়া শুনক। দুটিমান গীত গাবলৈ লৈছোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। অকণমান সহযোগ কৰিলে ভাল লাগিব দেই। এটি পুৰণি গীত গাইছোঁ, নতুন গীতখিনি সকলোৱে শুনি থাকে। ভাবোঁ পুৰণি গীত এতিয়া আপোনালোকলৈ আগবঢ়াওঁ। আকাশৰে নীলা পৃথিৱী সাৱতে, জোনাকে সাৱতে সাগৰ, ফুলে ফুলে আজি সাৱতা সাৱতী, হিয়া পৰম আকাশৰে
ফুলে আজি সাবতা সাবতী হিয়া পৰ মৰমৰ উৰি উৰি ফুৰে মতলীয়া হৰি বিয়া ঘৰৰ পৰা এতিয়া ঘৰলৈ যাবলৈ বুলি ওলালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।